ও স্যার স্যার কোনো বাসেনে বাৰু কওকচোন কিয় মাতিছিল? মানে স্যার ল'ৰা এটা সন্ধানী হৈছে তাক বিচাৰি ল'ব লাগে। সন্ধানহীন নে কিডনেপ? নাই নাই স্যার মই একো বুজি নাই পোৱা সি সন্ধানী হৈছে নে কিডনেপ হৈছে, কিন্তু সেই ঘৰৰ চিঠি এখন লিখি থৈ গৈছে সি যেন আৰু কেতিয়াও ঘৰলৈ ঘূৰি নাহোঁ বুলি। স্যাৰ প্লিজ তাক বিচাৰি উলিয়াই দিয়ক আপুনি। ঠিক আছে, আপুনি বাৰু চিন্তা কৰি থাকিব নালাগে। আপুনি ইয়াত FIR এখন লিখি দিয়ক, আমি আপোনাৰ ল'ৰাটোক অতি সোনকালে বিচাৰিবলৈ চেষ্টা কৰিম। স্যাৰ FIR এখন লিখিবলৈ মই ইমানকে নাজানো নহয়। হয় নেকি? তেন্তে আপুনি মোৰ পিছে পিছে আহক, আপুনি কথাখিনি কৈ দিব আৰু আপোনাৰ কথাখিনি মতে এখন FIR লিখি দিম আৰু সেই FIR এখন ছাৰক দিম আৰু ৰাতিপুৱা সময়তে গৈ পিনে আপোনাৰ এই কামটো আমি সমাধান কৰি আহিম। মানে আমি এই ল'ৰাজনক বিচাৰিবলৈ চেষ্টা কৰিম। আহক আপুনি মোৰ পিছে পিছে। মা মই বিচাৰি পাবনে দাদাক? আৰু নাজানো বোপাই, এতিয়া সকলো আৰু ভগৱানৰ ওপৰতে। সি যদি একো কৰা নাই তেনেহ'লে পুলিচে তাক বিচাৰি উলিয়াব। বাইদেউ এইফালে আহক। মা মোক ক্ষমা কৰি দিবা, মই আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছো। মই আৰু চাই থাকিব মন নাই মা। মই দেউতাৰ ওচৰলৈ চাওঁগৈ। ভগৱান তুমি আমাৰ মা আৰু ভাইটিকে ভালদৰে ৰাখিবা। ময়ো তোমাৰ ওচৰলৈ গৈ আছো আৰু দেউতাও নিশ্চয় তোমাৰ ওচৰতে আছে। আজিৰ পৰা দেউতা আৰু মই তোমালোকৰ ওচৰতে থাকিম আৰু। এতিয়া এই জেহেৰ বটলটো খাই লৈ মই মোৰ নিজকে ধ্বংস কৰি পেলাওঁ আৰু। কালি যে FIR এখন দি থৈ গৈছিলে সেই মানুহ ঘৰৰ পৰা এপাক আহোঁগে। য়েছ ছাৰ, মাতিছিলে? গাড়ী উলিয়া। এই কালি যে FIR এখন দি থৈ গৈছিলে সেই মানুহ ঘৰত অকণমান ইনভেষ্টিগেশ্যন কৰি আহোঁগে। তাৰপিছত কি কয় দেখা যাব। ছাৰ হয় নেকি? বলক মই গাড়ী উলিয়াই থৈছো। গুড বয়, বল এতিয়া ইউহান সিং কামিং। ছাৰ ছাৰ কাম এটা কৰিবচোন। এই ৰাস্তাত গাড়ীখন ৰখাই পিনে কিবা এটা খুৱাব, কাৰণ আপুনি ইমান দিনৰ মূৰত আহিছে, কিবা এটাতো পাৰ্টি কৰিব লাগিব ন। চিন্তা নকৰিবি, তোক যি খাই তাকেই খুৱাম, কিন্তু তই প্ৰথমে ডিউটি কৰিব লাগিব, কাৰণ আমাৰ পুলিচৰ প্ৰথম কাম হৈছে ডিউটি, তাৰপিছত খোৱা বোৱা। বৈ এতিয়া প্ৰথমে ডিউটি কৰি যাওঁগে, তাৰপিছত তোক খুৱাম। হ'ব ছাৰ, কোনো টেনশ্যন নাই। বহুত বেয়া কথা হ'ল দেই। এই ল'ৰাটোৱে বাৰু এনেকুৱা কৰিব লাগেনে? আৰু শুনা, এই এনেকুৱা ল'ৰা ছোৱালী থকাতকৈ এই নথকাই ভাল, বুজিছা? তোমালোকৰ এতিয়া যিটো ল'ৰা ছোৱালী আছে সেইটোকে তুমি এটা ভাল মানুহ বনোৱা দেই। তুমি আৰু সেইটো কথা চিন্তা কৰি লাভ নাই। মোৰ ল'ৰাটোলৈ বহুত খং উঠিছে, কিন্তু কি কৰিব, উপায়তো নাই। এতিয়া মোৰ নিজৰে ল'ৰা সেইটো, তাকতো এতিয়া বিচাৰি উলিয়াবই লাগিব আমি। ঠিক আছে দিয়া, গৈ থাকো। ইলেকশ্যন পাইছেহি, সেইটো কাৰণে বহুত কামৰ পিছে পৰিছে নহয়। পিছে তুমি আৰু আমাকে ভোটটো দিবা আৰু দেই। ৰ'বা আজি কিবা অৰুণোদয় সোমোৱাৰ কথা আছিলে নহয়, সোমালে নাই সোমোৱা 9,000 টকা? মই সেইবিলাকৰ মাথা চাথা মাৰি থকা নাই, মোৰ ল'ৰাটো নাইকিয়া হৈ গৈছে। হ'ব দিয়া, ইমান কন্দা উঠিব নালাগে। মই এতিয়া যাওঁ দিয়া, তুমি থাকা। ভাত খাবিনে? তোলে এবাৰ ভাত বনাই দিওঁগে। বহুত ভোক লাগিছে, যোৱাচোন মই বনোৱাকে। ইমান বেয়া ৰাস্তা, গাড়ীখন খাব পৰা নাই ইয়াত, তিনিআলিতে থৈ আহিবলগীয়া হৈছে। হয় দেই ছাৰ, পিছে আপুনি মানুহটো চিনি পায় নেপায়? নেপাওঁ। তই যে সেই বুলি মোক সুধিছ, কাৰণটো কি? তই কি এড্ৰেছ লোৱা নাছিলি নি ভালকে, আৰু ফোন নম্বৰ লৈছিলি নাই? ছাৰ মানে এড্ৰেছটো লোৱা হ'ল, কিন্তু ফোন নম্বৰটো ল'বলৈ বোলে সিহঁতৰ ফোনেই নাই। তেন্তে বেলেগৰ ওচৰৰ ঘৰৰ মানুহে ফোনৰ নম্বৰ ল'ব লাগিছিলে আকৌ।
এই ছাৰ মানে সেই মানুহজনে বোলে সেই ওচৰৰ গাঁৱৰ মানুহৰ নম্বৰ মনত নাই বোলে। এই খালি গোটেইখন খালি আৰু তোক ট্ৰেন্সফাৰ কৰিব লাগিব। অ' ছাৰ কিবা প্ৰব্লেম হৈছে নেকি আপোনালোকৰ? কওকচোন, মই কিবা এটা সহায় কৰিব পাৰোঁ এবাৰ? তোমাক লগ পালে ভালেই হ'ল বুজিছা। এই ইয়াত বোলে ক'বা মানুহে বোলে ল'ৰা এটা হেৰালে। সেইটোকে আমি ইনভেষ্টিগেশ্যন কৰিব আহিছোঁ। অ' হয় নেকি ছাৰ? এই বলক বলক, এই সিহঁতক মই চিনি পাওঁ। মই আপোনাক দেখাই দিমগৈ আৰু মই সিহঁতৰ ঘৰলৈকে গৈ আছোঁ। এতিয়াহে শান্তি আৰু দেই। এই বোলা যাওঁ আমি। তোমালোকৰ ৰাস্তাটো ইমান বেয়া। কি ক'ব আৰু ছাৰ, এই চৰকাৰে এইবিলাক ভাল কৰিব দেখা নাই আকৌ। অ' ছাৰ আহক, এইটোৱে ঘৰ। অ' বিমলা বাইদেউ, অ' ঘৰত আছেনে? ওলাই আহিবচোন। তই এই মই এই ছাৰহঁতে আহিছিলে আপোনাৰ ঘৰলৈ। এই ৰাস্তা বিচাৰি নোপোৱা দেখি মই লৈ আহিছোঁ। ছাৰ আহিলে এই মোৰ ল'ৰাটো বিচাৰি পাইছেনে আপুনি? পাইছে নেকি কওক। ৰ'ব মই আপোনালোকৰ ঘৰলৈ আহিছোঁ এই কাৰণ এটাতে। কাৰণ আপোনালোকৰ ঘৰত বোলে কিবা চিঠি এখন লিখি থৈ গৈছিলে কি, আৰু সেই চিঠিখন বোলে এতিয়ালৈকে দিয়া নাই, আপোনাৰ থানাত জমা কৰা নাই। দিয়কচোন দিয়ক, এই চাউলখনে কি লিখি থোৱা আছেনো? ৰ'ব ছাৰ, মই গৈ লৈ আহোঁগৈ ভিতৰৰ পৰা। তেন্তে ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক এটা কৰি নিদিয়ে, প্লিজ লাইক কৰি দিব আমাৰ এই ভিডিঅ'টোত। তেনেহ'লে গাইজ লগ পাম কালিলৈ। আপোনাৰ লাইক এটা কৰি দিয়ক আৰু আমাৰ চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিয়ক।